নমস্কাৰ, মোৰ নাম শ্ৰী হিমাশ্ৰী নাথ। মই বৰনগৰ বিদ্যাজ্যোতি একাডেমীৰ ছাত্ৰী। মই এইবাৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত 89.4% উত্তীৰ্ণ হৈছোঁ। আৰু মোৰ ঘৰ বায়নপাৰা, সৰুভোগ বায়নপাৰা। মোৰ ভৱিষ্যত পৰিকল্পনা, মই এতিয়া BA পঢ়িম। BA কমপ্লিট কৰি যদি মোক আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ অলপ সুবিধা পাওঁ, তেতিয়া মই APSC অলপ প্ৰস্তুতি কৰিম। মই 5টা বিষয়ত লেটাৰ পাইছিলোঁ। মোৰ এছামিছত 93 আছিল, আৰু হিষ্ট্ৰীত 94, পলিটিকেল ছায়েন্সত 91, আৰু স্বদেশ অধ্যয়নত 90, আৰু এডুকেশ্যনত 90, আৰু মানে ইংলিছত 1 নম্বৰৰ কাৰণে লেটাৰ নাপালোঁ। পাম বুলি ভাবিছিলোঁ, কিন্তু মানে কি হ'ল গম নাপালোঁ। খুব ভাল লাগিছে, মই খুব সুখী। ছোৱালীয়ে ইমান মানে তাই নিজৰ চেষ্টাৰ ফলত, মই যিখিনি পাৰোঁ সেনেকৈ সহায় কৰিব পৰা নাই, তথাপিতো আৰ্থিকভাৱে মই বহুত দুৰ্বল। তাই নিজৰ মেধাৰ বলত তাইখিনি মানে বহুত আগবাঢ়ি গৈছে, মই খুবেই সুখী। যে আপোনাৰ ছোৱালীৰ আপোনাৰ মনত কথা, বা আপুনি সমূহ ৰাজ্যবাসীক বা এনেকুৱা ছাত্ৰ ছাত্ৰীক আপুনি কি শুভেচ্ছা মানে জ্ঞাপন কৰিব? নাই, এনে মানে গৰীব মানুহৰ ল'ৰা ছোৱালী হওক, যাই হওক, অলপ উন্নতি হওক, তেতিয়া মাক বাপেকৰ অলপমান মানে অলপ ভাল লাগিব। বহুত কষ্ট। মই এনেই মানে ৰং পেইণ্টাৰৰ কাম কৰোঁ, আৰু ছোৱালীৰ পৰিকল্পনা এইবাৰ BA মানে পঢ়ক। BA পাছ কৰাৰ পাছত যদি তাই APSC কৰে, তেনেহ'লে মামাই আশীৰ্বাদত যদি অলপ সহায় কৰে চৰকাৰী ফালৰ পৰা, অলপ মানে তাই প্ৰস্তুতি কৰিম বুলি ভাবি আছে। তাইৰ সেই আশাত মই অলপ কিবা যোগান ধৰোঁ বুলি শুভেচ্ছা থাকিল।